নমস্কাৰ বন্ধুসকল, টেকনিকেল গুগলে স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম নতুন যোনটো স্নেক ভিডিঅ'ৰ এপ্লিকেশ্যন ওলাইছে। সেই এপ্লিকেশ্যনত আপোনালোকৰ যি পোষ্ট ভিডিঅ' সেই ভিডিঅ'ৰ দ্বাৰা যি ফলোৱাৰ, সেই ফলোৱাৰ কেনেদৰে বৃদ্ধি কৰিব পাৰিব তাৰ কেইটামান ট্ৰিক আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। নমস্কাৰ, আজি মই আপোনালোকক দেখাম যে কেনেধৰণে যি নতুন যোনটো স্নেক ভিডিঅ' এপ্লিকেশ্যন ওলাইছে, এপ্লিকেশ্যনটোত কেনেদৰে আনলিমিটেড ফলোৱাৰ্ছ বঢ়াব পাৰি তাৰ কেইটামান ট্ৰিক আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টি মন দি ভালদৰে চাব আৰু যেনেধৰণে ট্ৰিককেইটা মই ক'ম ভালদৰে ব্যৱহাৰ কৰিলে আপুনি ভাল থাকে আপোনাৰ ফলোৱাৰ্ছ বঢ়াব পাৰিব। গতিকে আমি প্ৰথম যাব লাগিব যোনটো স্নেক ভিডিঅ' এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছতে আপোনালোকে ইয়াতে চাব, প্ৰথম যোনটো ভিডিঅ' ওলাব, ভিডিঅ'টোত আপোনালোকে প্ৰথম চাই ল'ব। ইয়াতে 1.22 মিলিয়ন ভিউজ আছে। এই ভিডিঅ'টো ৰখাই লোৱাৰ পিছতে আমি ইয়াৰ প্ৰফাইললৈ যাম। প্ৰফাইললৈ যোৱাৰ পিছতে আপোনালোকে চাব, ইয়াতে 74.5K ফলোৱাৰ্ছ আছে। ইয়াতকে আমি বেছি ফলোৱাৰ্ছ থকা এটা প্ৰফাইল চেক কৰিম। এইটো চাব, ইয়াতে 2.61 মিলিয়ন ভিউজ আছে, লাইক আছে, আৰু ইয়াতে ইয়াৰ প্ৰফাইলত আমি যেতিয়া যাম তেতিয়া ইয়াতে দেখিম 1.1 মিলিয়ন ভিউজ। এইটো আমাৰ এই প্ৰফাইলটো আমাৰ দৰকাৰ হ'ব, কিয়নো ইয়াতে যিহেতু 1.1 মিলিয়ন ফলোৱাৰ্ছ আছে। এই ফলোৱাৰ্ছখিনি আমাৰ তালে আমি যোনটো প্ৰফাইল খুলিম, সেই প্ৰফাইলটোত ইয়াৰ দ্বাৰা আমাৰ ফলোৱাৰ্ছ বাঢ়িবলৈ হ'লে কেইটামান ক্লিক কৰিব লাগিব। প্ৰথমতে এই প্ৰফাইলখনক আমি ফ'ল' কৰিব লাগিব, এই মানুহজনক আমি ফ'ল' কৰিব লাগিব। ফ'ল' প্ৰথম কৰাৰ পিছতে ইয়াতে তলত 3, 4, 5 এনেধৰণে ঢেৰ ফলোৱাৰ্ছ ওলাব। আমি প্ৰথমৰ এই 3জন মানুহক আমি ফ'ল' কৰিব লাগিব। 1, 2, 3জন। এই 3জন মানুহক আমি যিহেতু ফ'ল' কৰিলোঁ, ইয়াৰ লিংকত এইকেইজনৰো ইমানে ভিউজ আছে বা ফলোৱাৰ্ছ আছে। গতিকে এই মানুহকেইজনক আমি ফ'ল' কৰিলোঁ। তাৰপিছতে এই প্ৰফাইল পিকচাৰত যি পোষ্ট কৰিছে এই মানুহজনে, ইয়াৰ আমি ভিডিঅ' চাব লাগিব। ইয়াৰ 5টা ভিডিঅ' আপোনালোকে চাই সম্পূৰ্ণকৈ লাইক দিব লাগিব। যিকোনো 5টা ভিডিঅ', 1টা, 2টা, 3টা, 4টা, 5টা। ইয়াতে 5টা লাইক কৰাৰ পিছতে আপোনালোকে ব্ৰেক মাৰিব। ব্ৰেক মৰাৰ পিছতে ইয়াৰ যিখিনি ফলোৱাৰ্ছ আছে, 1.1 মিলিয়ন ফলোৱাৰ্ছত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াৰ 15টা মানুহক আপুনি ফ'ল' কৰিব লাগিব। প্ৰথম পৰা 15টা মানুহক আপোনালোকে ফ'ল' কৰিব লাগিব, কিয়নো ইয়াৰ যিহেতু 1.1 মিলিয়ন ফলোৱাৰ্ছ আছে। এই ফলোৱাৰ্ছখিনি আমি যদি আপলোড কৰোঁ স্নেক ভিডিঅ'ত, তেতিয়া ইয়াৰ ফলোৱাৰ্ছখিনি যিহেতু 1.1 মিলিয়নৰ ফলোৱাৰ্ছৰ পৰা আমাৰ তালৈ যাবলৈ হ'লে আপোনালোকে এই ট্ৰিকখিনি ভালদৰে কৰিব লাগিব। ইয়াৰ 15টা আপোনালোকে ফ'ল' কৰিব লাগিব, 15টা মানুহক ফ'ল' কৰিব লাগিব। 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15টা মানুহক ফ'ল' কৰাৰ পিছতে এটা এৰি পেলাই তাৰ ছেকেণ্ডৰটোক ফ'ল' কৰি দিব। ফ'ল' কৰাৰ পিছতে ব্ৰেক আহিব। ব্ৰেক অহাৰ পিছতে ইয়াতে 5 বাৰ ফ'ল' আৰু আনফল'ৰিং এনেকৈ কৰিব লাগিব। এবাৰ ফ'ল' কৰাৰ পিছতে আনফ'ল' কৰিব লাগিব, আকৌ ফ'ল' কৰাৰ পিছত আনফ'ল' কৰিব লাগিব, 2বাৰ ফ'ল' কৰি পেলাই আকৌ আনফ'ল' কৰিব লাগিব, 3বাৰ, আকৌ এবাৰ কৰিব লাগিব, 4বাৰ, আকৌ এবাৰ কৰিব লাগিব, 5বাৰ। 5বাৰ কৰাৰ পিছতে ইয়াকে ফ'ল' কৰি পেলাই এৰি দিব লাগিব। এৰাৰ পিছতে আপোনালোকে যি প্ৰফাইল খুলিছিলে, প্ৰফাইলত যি ভিডিঅ' দিছিলে, সেই ভিডিঅ'খিনি এনেধৰণে এবাৰ ওপৰলৈ কৰিব, এবাৰ তললৈ কৰিব, এবাৰ ওপৰলৈ কৰিব, এবাৰ তললৈ কৰিব। এনেধৰণে 5 বাৰ ওপৰ তললৈ কৰিব। তাৰপিছতে আপোনালোকে যেতিয়া পোষ্ট কৰিব ভিডিঅ'টো যেতিয়া পোষ্ট কৰিব ভিডিঅ'ত,
ভিডিঅ' যেতিয়া পোষ্ট কৰিব, পোষ্ট কৰাৰ পিছতে আপোনালোকে দেখা পাব যে আপোনাৰ অতি সোনকালে ফলোৱাৰ্ছ বাঢ়িব, কিয়নো ইয়াৰ যিহেতু আমি ইয়াৰ এই 1.1 মিলিয়নৰ যিখিনি ফলোৱাৰ্ছ আছিলে সেই ফলোৱাৰ্ছৰ পৰা আমাৰ তালৈ লাহে লাহে যেতিয়া ভিডিঅ' আপোনালোকে আপলোড কৰিব, তেতিয়া ভিডিঅ'খিনিত যেতিয়া চাব আপোনালোকৰ ভিডিঅ' এই মানুহখিনিৰ ইয়াৰ 1.1 মিলিয়নৰ যিখিনি ফলোৱাৰ্ছ আছিলে সকলো ফলোৱাৰ্ছে আপোনাৰ ভিডিঅ' পাই যাব। পোৱাৰ পিছতে কি হ'ব, আপোনাৰ ভিডিঅ' যদি ভাল হৈছে আপোনাৰ গোটেইখিনি পোৱাৰ পিছতে আপোনাৰ ইয়াতে 1000-2000 ফলোৱাৰ্ছ বঢ়াটো নিশ্চিত। গতিকে এই ট্ৰিককেইটা ভালদৰে ব্যৱহাৰ কৰি আপোনালোকে অতি সোনকালে স্নেক ভিডিঅ'ত আনলিমিটেড ফলোৱাৰ্ছ বঢ়াব পাৰিব। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।